এই ফটুৱাজনৰ ফটো আমি কথাকেইটা শুনকচোন কি কয় জুবিন গাৰ্গৰ বিষয়ে। জুবিন গাৰ্গক কিন্তু এতিয়া ৰাইজে তেওঁৰ অৱস্থা কি হ'ব, মদাহী মদ খাই লৈ পেলাই মানে মঞ্চত যিবিলাক মানে তেওঁ অভদ্ৰামী কৰে, সেই অভদ্ৰামী কিন্তু তেওঁৰ সীমা চেৰাই গ'ল। যোৱাকালি এই কথাটো কিন্তু ৰাজীৱ ভটীয়া ককাইদেউৰ বিষয়ত তেওঁ কিন্তু একেবাৰেই জুবিন গাৰ্গৰ মানে এতিয়া যি মানে আগত ৰাইজৰ মাজত ৰাইজৰ হিয়া আমঠু হৈ আছিল, সেই হিয়াৰ আমঠু কিন্তু এতিয়া ৰাইজৰ এই ভৰি তলৰ জোতা চেণ্ডেলৰ ভৰি তলৰ সেই ধূলিকণ হৈ পৰিলে জুবিন গাৰ্গ। জুবিন গাৰ্গক কৈছোঁ, আপোনাৰ এই মদ খাই আপোনাৰ সম্পূৰ্ণৰূপে ব্ৰেইনটো গ'ল, এতিয়া অকণমান আপুনি ৰেষ্ট লওক, এইবিলাক পাগলামি কৰিবলৈ এৰক। কাৰণ আপোনাৰ ইমান বেছি পাগলামি হৈ এজন অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ সাৰ্থক বোলে, নৱপ্ৰজন্মৰ সাৰ্থক। নৱপ্ৰজন্মক শিকাইছে কি জুবিন গাৰ্গে? নৱপ্ৰজন্মক মদ খাই মাতলামি কৰিবলৈ, ৰাজপথত মঞ্চত মাতলামি কৰিবলৈ শিকাইছে জুবিন গাৰ্গে। জুবিন গাৰ্গৰ নিচিনা এটা মানে পাগল গৰু, জুবিন গাৰ্গক মই কৈছোঁ গৰু বুলি। মানে ইংলিছত কথা ক'লেই দুটামান ভাল মানে মদ খাই লৈ পেলাই গান গালে আপুনি ৰাইজৰ হিয়া আমঠু হ'ব নোৱাৰে। আপুনি যদি প্ৰকৃত ৰাইজৰ হিয়া আমঠু হ'লহেঁতেন, আপুনি মদ খাই লৈ পেলাই যিবিলাক পাগলামি কৰিছে, আপোনাক কৈছোঁ ন, ভৰি তলৰ এই জোতা চেণ্ডেলৰ আপুনি এতিয়া বালিৰ যোগ্য নহয়। আপোনাক সিমানখিনিয়ে আমি আখ্যা দিব বিচাৰিছোঁ। ঐ ফটুৱা, তোক কৈছোঁ, তই আজি চা অসমৰ যি মানে নৰ্থ ইষ্টৰ যি 7টা ৰাজ্য আছে গোটেইখিনি আজি স্তব্ধ, চাই ল এবাৰ।